ছাত্ৰ ছাত্ৰীসকল 2024 আজি হৈ যোৱা মেট্ৰিকৰ এছামিজ প্ৰশ্ন কাকতখন চাই লোৱা কি দিছে। 1 নম্বৰ, এজন উদ্যোগী অৰ্থাৎ অন্ত্ৰপ্ৰিনৰ চাই লোৱা, পঢ়াৰ সময় নাই। এইবিলাক বেছিভাগেই মই মোৰ চেনেলত দি দিছোঁ। এই যে কুবলীৰ অন্তৰংগ বান্ধৱীৰ নাম শ্বেৰণ, হস্পিটালত বিচনাত শুই থাকোঁতে অৰুণিমাৰ তীব্ৰ সপোন কি? মাউণ্ট এভাৰেষ্ট ভ্ৰমণ কৰাৰ সপোন আছিল। এই যে অৰুণিমাৰ এভাৰেষ্ট বৰ্ণনা। ইৰাণে কেতিয়া ইছলামিক এইটো মই কমন দিছিলোঁ 1972 চনৰ ই তাৰিখত, আৰু মোৰ ভিডিঅ'ত আছে, মোৰ মনত নাই, ভিডিঅ'ত কমন দিছোঁ। এই যে প্ৰাকৃতিৰ সুন্দৰ নিয়মে পাহিক আকৃষ্ট কোনবোৰ? গছ গছনি, অৰণ্য বস্তু, এইবিলাক। এইটো মই দিছিলোঁ। অ' বাইদেউ আমাক বচোৱা, এইটো যে অৰণ্য যাত্ৰাৰ পৰাই মই দিছিলোঁ। শ্ৰী নিবেদিকন, এইটো মাধৱদেৱৰ বৰগীতৰ মাজেৰে কি ভক্তিৰ ভাৱ প্ৰকাশ পাইছে? আদমৰ জাত, ইয়াত আদম কণ? মানৱ জাতিক আদম জাত বুলি কৈছে। বুজি চোৱা। এই যে আৰু জিকিৰৰ কবি আজান ফকীৰৰ চুমিৰ পৰিচয়, এই যে চুমকৈ লিখা, আৰু এই যে চনক চনন্দ যোগী, আৰু এই যে ইয়াতে আছে প্ৰাকৃতিক কোণে হাত ধৰি আনিলে বুলি কবিয়ে কৈছে, এইটোও মই দিছিলোঁ। এই তিনিটাই মই দিছিলোঁ। এই যে এইটোও দিছিলোঁ মই, এইখিনি দিছিলোঁ। এই যে এইখিনি, এইবিলাক চাই লোৱা। এইবিলাক বহুত কিছু দিছিলোঁ। অলপ উল্টা পুল্টাও আহে, মানে বস্তু একেই কিন্তু ইয়াতে উল্টা পুল্টাকৈ কিবা কিবি দিয়ে। বহুত কিছু মিলিছে বাৰু। চোৱা, এই যে সমাৰ্থক শব্দ, বিপদ মানে আপদ যিটো বা অসুবিধা, আৰু এই যে এইখিনিত আছে এই যে প্ৰিয় গ্ৰন্থ, ময়ো ৰচনা দিছিলোঁ, বিজ্ঞানৰ অৱদান, এইবিলাক ৰচনাও মোৰ দিয়া আছে। গ্ৰন্থৰ বিষয়ে হয়তো মই দিছিলোঁ, মোৰ মনত নাই। এইবিলাক এই যে কৃষ্ণ অমৃত খুৱাবলৈ কালি কিছুদিন আগত দিছিলোঁ। কোন চনত অম্বিকা ৰাইছে অসম সাহিত্য সভা, এইবিলাক বহুত কিছু দিছোঁ মই। চাই যোৱা। ধৰ ধৰবা এইটোও দিছোঁ। এই যে